বহুত হৈ গ'ল ৰেষ্ট প্ৰায় 6-7 দিনমান ভিডিঅ' দিয়া নাই লাষ্ট ভিডিঅ' মানে লাষ্ট কেমেৰা উঠাইছিলোঁ হেপী হোলীৰ যিটো ভিডিঅ' লাষ্ট সেইটো আৰু ৱাটাৰপ্ৰুফৰ ভিডিঅ'টো তাৰে পিছত দিছিলোঁ যদিও ভিডিঅ'টো আগত কৰিছিলোঁ আৰু এতিয়া ভোট দিলোঁ কিবাকিবি তেনেকৈ বহুতখিনি হৈ গ'ল প্ৰায় 6-7 দিনমান ভিডিঅ' দিয়া নাই মেইন ভিডিঅ'টোলৈ যাম আপোনালোকে যিটো ভিডিঅ'ত মানে আহিছে মানে যিটো 24 আৱাৰ অপেন থকা মানে ষ্ট'ৰ সময় দেখাম সেইটো ভিডিঅ'লৈকে যাম কিন্তু তাৰ আগতে এইখিনি কৈ দিলোঁ যে মানে প্ৰায় 6-7 দিনমান ভিডিঅ' দিয়া নাছিলোঁ চ' আজিৰ পৰা আৰু কণ্টিনিউ কৰিম আৰু বৰ্তমান আছোঁ গাঁৱত আৰু গাঁৱৰ পৰাই ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আমাৰ ইয়াতে বহুখিনি ভাল ভাল ঠাই আছে দেখাবলৈ মই চেষ্টা কৰিম আৰু আজিৰ পৰা লাগি যাম একেবাৰে ভিডিঅ' বনোৱাত তো এতিয়া মেইন ভিডিঅ'টো লৈ যাওঁ হেই গাইজ ৱেলকাম বেক টু নিউ ভিডিঅ' আৰু আজি মই আপোনালোকক দেখাম এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰু যিখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰত মানে সকলো ধৰণৰ বস্তু পোৱা যায় আৰু সেইখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নৰ্থ ইষ্টত প্ৰথম এনেকুৱা য'ত 24 আৱাৰ অপেন থাকে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ চ' সেইখন হৈছে গুৱাহাটীত আৰু দুটামান কথা কৈ লওঁ ভিডিঅ'টো মানে সেইখিনি মই দেখাম মানে ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন কিন্তু মানে কথাটো কৈ লওঁ তেতিয়া আপোনালোকে বুজি পাব মানে মই ভিডিঅ'টো কৰিছিলোঁ গুৱাহাটীতে ভাবিছিলোঁ কি মই গাঁৱত গ'লে কিবা এটা নিশ্চয় গাঁৱৰ যদি কিবা এটা বস্তু দেখাব পাৰোঁ তেতিয়াহ'লে লগাই দিম ভিডিঅ'টো একেলগে কিন্তু ৱাটাৰপ্ৰুফৰ ভিডিঅ'টো দিলোঁ তাৰপিছত তাতো লগাব নোৱাৰিলোঁ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যায় আৰু হোলীৰ ভিডিঅ'টো দিলোঁ হোলীৰ ভিডিঅ'টো এইবিলাক লগাই দিলে মানে ভাল নালাগিব সেইবাবে নিদিলোঁ চ' এতিয়া ভাবিলোঁ অলপ এক্সট্ৰাকৈ এটা ভিডিঅ' দি দিওঁ বেলেগকৈ চ' ভাবিলোঁ সেইবাবে ভাবি কিনে আহিলোঁ ইয়াতে ভিডিঅ'টো বনাব আৰু সেই ভিডিঅ'টো বনাই আছোঁ এতিয়া আৰু আজিৰ ভিডিঅ'টো বেছি দীঘল নহয় 4 মিনিটো নহ'বই চাগে চ' তেনেকৈ আৰু তো এতিয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন ক'ত আছে কি কথা মই সকলোখিনি ক'ম তাৰে আগতে আপোনালোকে এটা ক্লিপ চাই লওক তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ আৰু এইখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ কথা কৈ আছিলোঁ মই ইয়াতে 24 আৱাৰ অপেন থাকে এইখন ষ্ট'ৰ হ'ব পাৰে মানে এইবিলাক সকলোবোৰ বস্তু পায় ইয়াতে চাওক আপোনালোকে এইবিলাক তেল পাই পেলাই সকলোবোৰ ইয়াতে বস্তু আছে আৰু ওপৰতো এটা আছে এইবিলাকো আছে ইয়াতে ধুনীয়াকৈ চাওক মই ওপৰতো যাম ওপৰতো এটা আছে এইবিলাক আপোনালোকে লাগিলে অলপ পজ কৰি কিনে ভিডিঅ'টো চাব গোটেইখিনি মই এতিয়া বেছি দেৰি কৰি নাথাকোঁ ইয়াতে চাওক আৰু এতিয়া এইবিলাকো আছে ইয়াতে আৰু এতিয়া ওপৰত যাওঁ ওপৰত যাই কিনে দেখাওক কি আছে ওপৰত কি আছে এইবিলাক আছে ছোৱালী কিবা মেকআপৰ বস্তু নেকি এইবিলাক আৰু চাওক কি আছে ইয়াতে এইবিলাক আছে ধুনীয়াকৈ ৱেক্স মানে জেল এইবিলাক ধুনীয়াকৈ চুলিত লগোৱা এইবিলাক ধুনীয়াকৈ আছে সকলোবোৰ আছে মানে ইয়াতে এইবিলাক চাউলবিলাক কুকাৰ পৰ্যন্ত আছে এইবিলাক ধুনীয়াকৈ আছে এইবিলাক ইয়াতে চাওক আৰু এইফালে এইবিলাক তো দেখিলে আপোনালোকে ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন সেইখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰত মানে সকলোখিনি পায় কুকাৰ মানে সকলোখিনি পায় আৰু মই যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু সেইখন এতিয়া ক'ত মই লোকেশ্যনটো কৈ দিওঁ তাৰে সেইখন হৈছে জয়নগৰ চাৰিআলিত অপ'জিট আছে KTM 6 মাইল আৰু KTM 6 মাইলটো বহুতে চিনি পায়ে আৰু সেয়ে আৰু সেইখিনি তাতে লোকেশ্যনটো আৰু তাতে গোটেইখিনি পায় আপোনালোকে যাব পাৰে ৰাতি গ'লেও পাব আৰু নৰ্থ ইষ্টৰ ভিতৰত এইখন মানে ফাৰ্ষ্ট ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয় য'ত 24 আৱাৰ অপেন থাকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো যদি কোনোবা নতুন কৰি আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটোত অলপ ক্লিক কৰিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰৰ আপডেট আপোনালোকে মানে ন'টিফিকেশ্যন আপোনালোকে পাব তো লগ পাম নতুন এটা ভিডিঅ'ত তো আজিলৈ বাই বাই